কৃষ্ণ বিদ্যারং যজ্ঞ পুরুষ যজ্ঞ সেত যজ্ঞ বাহত চক্রপাণি গদাপাণি হংসপাণি নরোত্তম দামোদরম দামোকেতম কেশবক শিশূদরম বরণ্যম বরদাম বিষ্ণু মানদম বসুদেবজম মানদম বসুদেবজম মানদম বসুদেবজম। এই বৈকুণ্ঠ সদৃশ হৰি মন্দিৰত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ অতি সেৱাৰ সেয়া মণিকূট প্ৰকাশ হৈ আছে, সন্মুখত প্ৰকাশ হৈ আছে ভীষ্ম সদৃশ মোৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ দেউতাসকল, লক্ষ্মী স্বৰূপাই মাতৃসকল, মোৰ অতি শ্ৰদ্ধাৰ অগ্ৰজ মৰমৰ অনুজ আৰু বন্ধুস্থানীয় সকলো ব্যক্তি, লগতে ছাত্ৰ ছাত্ৰী আৰু মইনা সকলোলৈকে মান্য অনুসাৰে মই শ্ৰদ্ধা নিবেদন জনাইছোঁ, সেৱা যাচিছোঁ আৰু কণ কণ মইনা আৰু ছাত্ৰ ছাত্ৰীসকললৈ মৰম যাচিছোঁ। আমাক যি এই গুৰু দায়িত্ব অৰ্পণ কৰিলে, মহাপুৰুষীয়া ভাওনা উদ্বোধন, এই কাৰ্য আমাৰ দ্বাৰা সম্পাদন কৰাটো এটা ধৃষ্টতা মাত্ৰ। ভাওনা আমি উদ্বোধন কৰিব নোৱাৰোঁ। ভাওনা এবাৰেই উদ্বোধন হৈছিল, মহাপুৰুষ গুৰুজনাই ভাওনা উদ্বোধন কৰি থৈ গৈছে। সেই ভাওনা আৰু দুনাই উদ্বোধন দ্বিতীয়জনে কৰিব নোৱাৰে। আমি মাত্ৰ আজিৰ এই নাটক ভাগৰ অভিনয় আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ দায়িত্ব ল'ব পাৰিম। আৰু এইখিনি কৰোঁতেও অনিচ্ছাকৃতভাৱে যদি কিবা ভুল ত্ৰুটি ৰৈ যায়, আপোনাৰ সবৰ শ্ৰীচৰণত সকলোৰে চৰণত মই ক্ষমা ভিক্ষা মাগিছোঁ। আৰু ভাওনাৰ বিষয়ে মই বেছি আপোনালোকক ক'বও বিচৰা নাই, যিহেতু 7 দিন একেৰাহে অবিৰত ভাগৱত পাঠ হোৱাৰ পাছত সকলোখিনি ৰাইজ যথেষ্ট অক্ৰান্ত বা ভাগৰুৱা হৈ আছে। বৰ বিশেষ দীঘলীয়া বক্তব্য মই নাৰাখোঁ, মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰিম। যাই হওক, সেৱকী শ্ৰীযুত নকুল শইকীয়াদেৱে আৰু তেখেতৰ পৰিয়ালৰ জ্যেষ্ঠ দাদাকে আদি কৰি সকলোখিনিয়ে যি সৎ মনোবাঞ্ছা আগত ৰাখি টোপোলাটো বান্ধিছিল, আজি আপোনাৰ খবৰ সাক্ষাতত এই বৈকুণ্ঠস্থলীত সেই টোপোলা মুকলি কৰিছে। গতিকে পৰিয়ালৰ সকলোৰে আমি মংগল কামনা কৰিছোঁ, সৎ মনোবাঞ্ছা পূৰ্ণ হওক। মহাপুৰুষ গুৰুজনাই দি যোৱা আটাইতকৈ উৎকৃষ্টতম অৱদান অসমীয়া সমাজলৈ হ'ল ভাওনা। আমি সকলোৱে জানো, যাক আমি একাত্মভাৱে শ্ৰৱণ বা কীৰ্তন কৰোঁ, তেনেহ'লে তাত জীৱই পাপ তাপ সকলোৰ পৰা মুক্তি পায়। আমি জ্যেষ্ঠসকলৰ পৰাও গম পাইছোঁ আৰু প্ৰচলিত সকলো সমাজ ব্যৱস্থাত আছে, শ্ৰৱণে মুক্তি সাধকং, যাক শ্ৰৱণ কৰিলে মুক্তি সাধন হয়। কিন্তু ভাওনা শ্ৰৱণ কৰিবলৈ বহুত কথা জানিব লাগে। ভাওনা হ'ল ভাগৱতৰ স্বৰূপে। এই ভাগৱত আৰু ইয়াত অভিনয় কৰা প্ৰতিজন অভিনেতাই একোজন পাঠক বা একোতে ভাগৱতৰ পৃষ্ঠা। পাঠকীসকলেও জানিব লাগিব যে ভাগৱতৰ পৃষ্ঠা হিচাপে আমি ৰাইজৰ আগত যেতিয়া নিজক উপস্থাপন কৰিম, আমি কিমান শুদ্ধ হৈ কৰিম। আৰু যিসকলে শ্ৰৱণ বা কীৰ্তন কৰিবলৈ আহিছে বা শুনিবলৈ আহিছে, তেওঁলোকেও ভাবিব লাগিব ভাগৱত শুনোতে আমি কেনে অৱস্থাত থাকি শুনিব লাগে। এইখন টাউনৰ মাজমজিয়া, ইয়াত বুদ্ধিজীৱী আৰু ব্যৱসায়ী বা যথেষ্ট শিক্ষিত ব্যক্তিৰ আৱাসস্থলী। ইয়াত মই বিশেষ নৈতিক শিক্ষাৰ ভাষণ দিব নিবিচাৰোঁ, সকলো আমাতকৈ যথেষ্ট অভিজ্ঞ।
তথাপিতো মই উঠি অহা চামক জনাব বিচাৰিছোঁ যে ভাওনা চাবলৈ আহিলে একাত্ম মনে যদি চোৱা যায় তেনেহ'লে গাত থকা পাপ তাপ জৰা ব্যাধি কিছু পৰিমাণে হ'লে লোপ পায়। যি অঞ্চলত এনে মহাপুৰুষীয়া এই ভাগৱত পাঠ হয় তেনে অঞ্চলত বেৰৰ মাটি চালকুটা সকলোবোৰ পবিত্ৰ আৰু এই হৰিনামৰ ধ্বনি শুনি নীলগৰ ঢৌ নীলগতে পাপৰ ঢৌ মাৰ যায়। এয়া আমি লোকবিশ্বাস আমাক জ্যেষ্ঠসকলে শিকাই যোৱা আৰু সমাজত আমি শিকিবলৈ পোৱা বক্তব্য। আমি পাছৰ চামক অনুৰোধ কৰিছোঁ ভাওনা চাবলৈ আহি ইয়াত দৃশ্য